নমস্কাৰ। আজি 4 নৱেম্বৰ সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি বৃশ্চিক ৰাশি জ্যেষ্ঠা নক্ষত্ৰ তৃতীয়া শুক্লপক্ষ শোভন যোগ চলিব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত 9 সংখ্যা ব্যৱহাৰ কৰিব, ৰঙা ৰং ব্যৱহাৰ কৰিব। শৰীৰ খিয়াল ৰাখক। আপোনাৰ খৰচ বাঢ়িব, কাম কাজ আগবাঢ়িব, কথা ক'ব। ব্যৱসায়ত বৰ ভাল নহয়। দাম্পত্যত মোটামুটিভাৱে চলিব। বিদ্যাত মনোযোগ দিব লাগিব। প্ৰেমত ভাল, ডাঙৰৰ সহায় পাব। সন্তানৰ এক্টিভিটি ভাল নহয়। সকলোতে আপুনি দায়িত্ব নল'ব। মানুহৰ মটিভ বুজিব, পৰীক্ষা কৰিব মানুহ। কোনে কি বিচাৰিছে, কাৰ কি ধান্দা আছে আদি। গুৰুজন বা গুৰুজন সম লোকক অৱজ্ঞা নকৰিব, প্ৰব্লেম হ'ব। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল থাকিব। মানসিক চাপ, অৰ্থনৈতিক নাটনি আদি দেখা যায়। আপোনাৰ কিছু দায়িত্ব নথকা কাম কাজ কৰিব লাগিব। আনে সুযোগ ল'ব পাৰে। আপোনাৰ শত্ৰুতা হ'ব, লক্ষ্য ৰাখক। আপোনাক প্ৰেছাৰত ৰাখিব। কিছু মানুহে আৱেগৰ সৈতে আপোনাৰ লগত খেলা কৰিব। আপোনাৰ খং ৰাগ বৃদ্ধি কৰাৰ বাবে চেষ্টা কৰিব। ব্যৱসায়, দাম্পত্য আদিত ভাল। জ্ঞাতি শত্ৰুতা আছে। আইনী কৰ্মত ভাল। বিদ্যাত খেয়াল ৰাখক। চোখ কাণ খোলা ৰাখিব। বহু মানুহ সুযোগ সুবিধা ল'ব বিচাৰিব। আপুনি চাইলেণ্ট হৈ কাম কৰিব। খৰচ কমাব। ভ্ৰমণ চলিব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ বৰ ভাল নহয়। অৰ্থ ক্ষেত্ৰত ভাল। ভ্ৰমণত ভোগাব। আপুনি তেল মাৰিব, মিঠা কথা ক'ব। উপস্থিত বুদ্ধি কামত খটাব। কাম কাজ ভাল হ'ব। ব্যৱসায়ত ভাল। স্বামী স্ত্ৰীৰ মাজত সংঘাত দেখা যায়। প্ৰেমত ভাল। বিদ্যাৰ ক্ষেত্ৰত বাধা দেখা যায়। সন্তান ঠিক আছে। আপুনি হিচাপ কৰি আগবাঢ়িব। আপুনি পাৰিলে দেৰি কৰিব। যিকোনো কাম কাজ ফ্ৰী হৈ কৰিব বা থাকিব। কিছু মানুহ আপুনি হাতত ল'ব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল থাকিব। টকাৰ চাপ আছে। আজি আপুনি শান্তি তৃপ্তি আদি নাপাব। কৰ্মক্ষেত্ৰত জামালা, টেনচন আদি থাকিব। আপোনাৰ বোজা আছে। আপুনি যাৰ লগত থাকে বা চলা ফিৰা কৰে, আজি অলপ চাই চিতি চলিব। নিগেটিভ থাকিব পৰিস্থিতি। ব্যৱসায়ত মোটামুটি চলিব। ৰিস্ক নল'ব। সন্তান বিদ্যা ভাল। প্ৰেমত ভাল। আইনী কৰ্মতো ভাল। আজি আপোনাৰ কাৰণে ব্যৱহাৰ কৰিব। আপোনাৰ আজি যোগাযোগ কামত নাহিব। বাধা বিপত্তি আছে। আপোনাৰ কাৰণে আজে বাজে কাম কৰাব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল নহয়। নিজৰ লগতে পৰিয়ালৰ খিয়াল ৰাখিব। ভ্ৰমণত ভোগাব। অৰ্থ ক্ষেত্ৰত ভাল। খাটনি কৰিব লাগিব। নিজে প্ৰেজেণ্ট থাকি কাম কৰিব। চেলছ, মাৰ্কেটিং আদিত প্ৰেছাৰ দেখা যায়। লগতে ব্যৱসায়ত। দাম্পত্য প্ৰেমত ভাল। সন্তান ভাগ্য ভাল। বিদ্যাত মনোযোগ দিয়ক। আপুনি কথা কম ক'ব আজি। কিছু জামালা থাকিব বা আহিব পাৰে। কিছু বাধাও আছে আপোনাৰ।
এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত লাইট কালাৰ ব্যৱহাৰ কৰিব, ব্লেক কালাৰ এভইড কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল, টকা বিনিয়োগ নকৰিব। আপোনাৰ মনৰ এনাৰ্জি কম হৈছে, আপুনি তৃপ্তি নাপাব আজি। টাৰ্গেট কৰি নিৰ্দিষ্ট কাম কৰিব, কথা ক'ব, ফ্ৰী হৈ থাকিব। ব্যৱসায়ত ভাল চলিব। সন্তান ভাগ্য ভাল, বিদ্যাত মনোযোগ দিয়ক। ডাঙৰ কাম বা ৰিস্ক নল'ব আজিৰ দিনটোত। বন্ধু বা সহকৰ্মীৰ পৰা অলপ সাৱধান হ'ব, আপোনাৰ সময় নষ্ট হ'ব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল, মনৰ এনাৰ্জি আজি পাব, কাম কৰি তৃপ্তি পাব। ব্যৱসায়ত ভাল, চাকৰি কৰ্মত ভাল ফল পাব, কিন্তু চাপ আছে। দাম্পত্যত গণ্ডগোল দেখা যায়। সন্তান ভাগ্য ভাল, আপুনি নিজক তুলি ধৰিব, চেষ্টা কৰিব। বেছি মানুহক লৈ ঘূৰা বা সময় দিয়া আজি লাভ নাই। বিদ্যাৰ ক্ষেত্ৰত ভাল, কথা কোৱাৰ ওপৰত জোৰ দিব, মিঠা কথা ক'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল, ডাঙৰৰ শৰীৰ খিয়াল ৰাখিব। কোনো ফাল্টু চাপ জামালা আদি দেখা যায়। আনে আপোনাক ব্যৱহাৰ কৰাৰ চেষ্টা কৰিব, বদনাম দিব পাৰে। মানুহৰ মানসিকতা বুজিব, কোনে কি কৰিছে বা কি বিচাৰিছে আদি। দিনটো চাই চিতি চলিব। ব্যৱসায়ত ভাল নহয়, দাম্পত্যত ভাল। আজি পৰিস্থিতি আপোনাৰ বিৰুদ্ধে আছে, লক্ষ্য ৰাখিব। প্ৰেমত ভাল নহয়। আপুনি কাৰো লগত বেছি ক্ল'জ নহ'ব। সন্তান পিতৃ মাতৃ ভাল, য'ত যি ক'ব লাগে তাকহে ক'ব বা থাকিব। আনৰ উপদেশত নচলিব বা কাম কাজ নকৰিব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ কাৰো বেয়া দেখা যায়, পৰিয়ালৰ লক্ষ্য ৰাখক। আজি ডমিনেট কৰিব, কাম আগবঢ়াব, কথা ক'ব, মিলা মিছা কৰিব, পজিটিভ হৈ থাকিব। ব্যৱসায়ত ভাল চলিব, নিজৰ ক্ৰিয়েটিভিটি দেখাব। য'ত চাপ আছে সেই কাম কৰিব, ভাল হ'ব। প্ৰেমৰ ক্ষেত্ৰত ভাল, বিদ্যাত খিয়াল ৰাখিব। পাৰিবাৰিকত গণ্ডগোল আছে, আপোনাৰ কোনো পেণ্ডিং কামৰ আজি কথা ক্লিয়াৰ হ'ব বা ক্লিয়াৰ কৰক। কিছু মানুহক আপুনি আঁতৰাই দিব, নিজৰ স্বাৰ্থৰ কথা ভাবিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ব্যৱহাৰ কৰিব, সেউজীয়া ৰং ব্যৱহাৰ কৰিব। শৰীৰ ভাল থাকিব, ভ্ৰমণত ভাল, চাকৰিত ভোগাব। আপোনাৰ কিছু চাপ হ'ব, ব্যৱসায়ত মোটামুটি চলিব। আপোনাক প্ৰেছাৰ দিব পাৰে। আইনী কৰ্মত ভাল, বিদ্যাৰ ক্ষেত্ৰতো ভাল। আপুনি কথা পৰিষ্কাৰ কৰি ক'ব, মন মগজু খটাব। এই ক্ষেত্ৰত জৰুৰী। আনৰ ওপৰত বেছি আশা ভৰসা নকৰিব, আপোনাক খটাব আজি আনে। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। ডাঙৰৰ আৰু লগতে সন্তানৰ শৰীৰ লক্ষ্য ৰাখক। নতুন কাম, দায়িত্ব, যোগাযোগ আদি ভাল দিন কৰাৰ বাবে। আপুনি এক্টিভ থাকিব, চাকৰিত তৃপ্তি পাব, প্ৰেছাৰ খতম কৰিব, পেণ্ডিং কাম কৰক। সন্তানক লৈ চাপ আছে, বিদ্যাত খিয়াল ৰাখিব। আনৰ প্ৰলোভনত নপৰিব বা নাযাব। আপুনি মগজ খটাব, কোনো জামালাত নোসোমাব বা নাযাব দিনটোত। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত 7 সংখ্যা ব্যৱহাৰ কৰিব, আকাশী ৰং ব্যৱহাৰ কৰিব।
শৰীৰ ভাল থাকিব, অৰ্থৰ ক্ষেত্ৰত ভাল হ'ব। আপোনাৰ প্ৰচুৰ টেনশ্যন চাপ আছে আজি, আপুনি টেনশ্যন লৈ কাম কৰিব, ভাল হ'ব। ভাগ্যৰ সহায় পাব, নতুন কাম চাই চিতি ল'ব বা কৰিব। ব্যৱসায়ত মন্দা দেখা যায়, আপোনাৰ কাম কাজে শত্ৰুৰ মুখ বন্ধ কৰিব। বিদ্যা সন্তানক লৈ ভোগান্তি, আঘাত, দুৰ্ঘটনা আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। সফলতাত আপোনাৰ দেৰি হ'ব। য'ত সুযোগ পাব আপুনি এৰি নিদিব। দাম্পত্য প্ৰেম বিদ্যাত ভাল। আপুনি কিছু মানুহ চইচ কৰিব কামৰ ক্ষেত্ৰত, ভাল হ'ব। আপোনাৰ অতিৰিক্ত টেনশ্যন চাপ থাকিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।